যেতিয়াৰ পৰা শুনিছিলোঁ তেতিয়াৰ পৰা এই ঠাইডোখৰলৈ যাবলৈ খুবেই ইচ্ছা আছিল। ফাইনেলি সেই সপোন পূৰ হ'ল আৰু আমিও গ'লোঁ জু চাবৰ কাৰণে। আৰু তাতে মই প্ৰথমবাৰ গৈছোঁ, যিহেতু বহুতে বেছি এক্সাইটেড আছিলোঁ। আৰু আমি কি কি চালোঁ সেইবাৰ ভাবিলোঁ আপোনালোককো দেখাওঁ। তেন্তে ব'লক ভিডিঅ'টো প্ৰথমবাৰ আৰম্ভ কৰোঁ। গুড মৰ্ণিং। আজি হৈছে গুৱাহাটী থাৰ্ড ডে। আজি যিহেতু গধূলি যামগৈ, সেইকাৰণে যোৱাৰ আগত ভাবিলোঁ সকলোবোৰ চোৱা হ'ল, কিন্তু মেইন আজি বস্তুটোৱে চোৱা নহ'লে চিৰিয়াখানা। সেইকাৰণে এতিয়া আহিছোঁ আমি চিৰিয়াখানা চাবৰ কাৰণে। আপোনালোককো সকলোবোৰ দেখাম। এইফালে পূৰা একদম চাউণ্ড নোসোমাই একদম প্ৰথম বান্দৰ এটাকে দেখিছোঁ আৰু খুবেই একদম ধুনীয়াকৈ আছে। বহুতে ভাল লাগিছে মোৰ বহুত। যিহেতু ছামাৰ ভেকেশ্যন ট্ৰিপ চলি আছে, সেইকাৰণে চবতে মানুহ। কালি একলেণ্ডতো ইমান মানুহ আৰু প্লাছ এইফালেও আপোনাৰ চিৰিয়াখানা চাবৰ কাৰণে ইমানেই মানুহ আহিছে। যিহেতু ছামাৰ ভেকেশ্যন সকলোৱে বন্ধ, প্ৰায় লোকৰ বন্ধই আছে, সেইকাৰণে সকলো আহিছে চাবৰ কাৰণে। প্ৰথমে সোমাই আহিয়ে এই পুখুৰীটো পাৰতে দেখা পালোঁ এটা হলৌ বান্দৰ, খুবেই ডাঙৰ এটা হলৌ বান্দৰ। আৰু এয়া হৈছে ভিতৰৰ পৰিৱেশ, এইফালে খেলাৰ সুবিধা। আৰু এইফালে আমি এতিয়া গৈ আছোঁ জিৰাফ চাবৰ কাৰণে। কেইবাটাও ৰাস্তা আছিলে, ইফালে মানুহ গৈছে ইফালে মানুহ গৈছে। যিহেতু দূৰৰ পৰাই কৰিছোঁ সেইকাৰণে জুম কৰি দিছোঁ। আৰু এতিয়া চাবলৈ যাম সৰহপহু চাবলৈ যাম। এয়া দেখিছেনে আপোনালোকে সৰহপহু কিমানখিনি চৰি আছে। এয়া হৈছে ৰাইনগছ হৰ্ণবিল চৰাই। এয়া দেখিছেনে পিঞ্জাৰ ভিতৰত আছে। যিহেতু বাহিৰৰ পৰাই গৈছোঁ সেইকাৰণে ইমান ক্লিয়াৰ। আৰু এইবিধ চৰাইৰ নাম নেজানো, যিহেতু মানে প্ৰথমবাৰ দেখিছোঁ আৰু তাৰ নামটো লিখা নাছিলে সেইকাৰণে। আৰু এয়া হৈছে লাজুকী বান্দৰ, আৰু এই ঘৰটোৰ ভিতৰতে সোমাই আছে। যিহেতু লাজুকী মানে লাজ কৰি থকা, যিহেতু আমিও নেদেখিলোঁ সেইকাৰণে আপোনালোককো দেখাব নোৱাৰি। বান্দৰ চাবইছে ওপৰত একদম ধৰিবই নোৱাৰিছে, ক'লা ক'লা হৈ তাতে অলপ জুম কৰি দিছোঁ এইকেইটা। এয়া খাই আছে। সিহঁতৰ পৰিৱেশ আৰু ইমানেই মানুহ আৰু বহুতে আনকম। এয়া আপোনালোকে নিশ্চয় চিনি পাইছে কি হয়, এয়া হৈছে ঈগল। আৰু এইফালে ঈগলজনী দেখাইছোঁ এবাৰ ভালকৈ। আৰু এয়া হৈছে বগা শগুন, যিহেতু বগা সেইকাৰণে বগা শগুন। এয়া দেখিছে চৰি আছে বগা শগুন। চাব আহিছোঁ মৰিছে। কি হয় এইটো চৰাই? আমি ঘৰত খেদাওঁ, ইয়াত পুহিছে। এই চৰাইজনীৰ নামটো কি? এইটো তুমি বিচাৰি আছিলা ন? দিয়ে নি সুধা। দিয়ে নি সুধা। চৰাই ইমান ধুনীয়া। এইফালে আমাৰ এতিয়া ময়ূৰ চৰাই চাওঁতে ময়ূৰ চৰাই আমাক খেদিছিলে। যিহেতু ময়ূৰ চৰাই দেখিলে ওচৰত লৈ সেইকাৰণে যাব নাপায়। প্ৰতিটো বস্তু ইমানেই ধুনীয়াকৈ থৈছে, একদম দেখি একদম ভাল লাগি গৈছে। কিন্তু বহুত বাগৰিব মানে এনেকৈ বগাবলগীয়া হয়। যিয়ে নহওক ন, ভাল লাগিছে। মইতো প্ৰথম এক্সপিৰিয়েঞ্চ, যদিও বহুতেই ভাল লাগিছে। কি এয়া পুলটোৰ ভিতৰত যে দেখিছে আপোনালোকে, এয়া হৈছে জলহস্তী। আৰু ইয়াক জলহস্তীও এনেকৈ ওচৰৰ পৰা যাব নোৱাৰি, যিহেতু সেইকাৰণে এনেকৈ দূৰৰ পৰাই দেখাই দিছোঁ। ওচৰত যোৱাৰ কোনো সুবিধা নাই। নাহৰফুটুকা বাঘ এইফালে, নাহৰফুটুকা বাঘ শুই আছে। এটা ওপৰত চাই আছে। ভালুক ইটো কি হয়? ভালুক
বগাই পেলাই চাপে যাম ঘামি সেইটো ষ্টেপ বাই ষ্টেপ লগতে কোনো ইয়াতো কিবা আছে শগুন সেয়া শগুন এয়া শগুন বাহ ইমান এনেকৈ চবে বহি আছে কিন্তু দূৰ হৈ গৈছে কাৰণে কেমেৰাটো ইমান ক্লিয়াৰলি শুনিছো চব শগুন আছে আকৌ তললৈ আহিম আকৌ তলতে আকৌ ওপৰতে এইটো কি আছে নিগনি বহুতোহে নেদেখিলোঁ খালি বাকী গোটেইখিনি দেখিলোঁ সিংহ লায়ন ইয়াত লায়ন আছে লায়ন সেয়া চব পাইছে সেয়া এইডোখৰতে লায়ন যাব ডেঞ্জাৰ লায়নৰ যিহেতু ডেঞ্জাৰ নহয় এতিয়া টাইগাৰ চাহ টাইগাৰ আৰু এনেকৈ ডেঞ্জাৰ ৰেলিঙত নুমুতিব বুলি লিখা আছে যিহেতু বাঘটো বহুত ডেঞ্জাৰ হয় ন সেইকাৰণে এনেকৈ কৰি লিখা আছে এইটো চাব পাৰিছে এইফালেও আছে আৰু কেইবাটাও বাঘ আছে হৰিণা হৰিণ ইমান আৰু গড় একদম একেলগে অষ্ট্ৰিক এইটো অষ্ট্ৰিক হেনচোৱা ঘৰিয়াল অকণমান কি এইটো মাথাটো উলিয়াই থৈছে এইটো ঘৰিয়াল ক্ৰকডাইল চাবলৈ আহিছোঁ মই অথনিৰ পৰা কৈছিলোঁ অজগৰ আছে নাজানো কিন্তু নাই বুলি ভাবিছিলোঁ কিন্তু আছে চাই লওঁ তলত সোমাই আছে এইডাল তলত সোমাই সকলোবোৰ চালোঁ আৰু আগত চাওঁগৈ কি দেখা পাওঁ আছে আৰু লগত আছে কাছ অকণমানি কাছ এইটো নেজ নাই এইটো ইমান ধুনীয়াকৈ বহি আছে নাই নেজ নথকা বান্দৰ খেলিবৰ কাৰণে সৰু ল'ৰা ছোৱালীৰ কাৰণে পাৰ্ক বনাই থোৱা আছে যিহেতু আমনি ঠাই ধুনীয়াকৈ এয়া পাৰ্ক একদম পুৰা মানুহ আজি বহুত খাই মেলি ওলাই গ'লে একদম মানুহ সপোনটা পূৰ হ'ল বুলি ভাবিয়ে আজি ওলাই দিলোঁ ইয়াৰ পৰা আৰু প্ৰতি শুকুৰবাৰে চিৰিয়াখানা বন্ধ থাকে আৰু ইমানটোতে ব্লগটো সমাপ্ত কৰিছোঁ আশা কৰোঁ আপোনালোকে চাই ভাল পাব তেন্তে আজিলৈ বাই